Hi everyone, good morning. মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ লগৰ কেইজনী আহি আছে এতিয়া তলত সোমাইছে আৰু মই যেহেতু বিহুৰ কাৰণে গোটেই ইমান বস্তুবোৰ বনোৱা নাই আৰু মই এতিয়া কাপোৰৰ কাৰণে সেয়া ৰেডি কৰি আছোঁ আৰু দিদি সেয়া নিমকি বেলি আছে পটাপট কৰিছোঁ কালি ল'ৰাৰ লগত ইমান সময় নাপালোঁ আৰু আগতেও ইমান সময় নাপালোঁ গতিকে এতিয়া যিকেইটা বস্তু সোনকালে পাৰোঁ বনাই দিম আৰু কিছুমান আগৰ পৰা আছে বনোৱা আৰু মই আহিছোঁ এতিয়া কফি কাপ নিবলৈ এয়া মানুহজনে আনি থৈছে এয়া আমাৰ কফি মেচিন এটা আছে সেইটো ভাড়াত দিয়া হয় আৰু এয়া মই তেওঁ আনি থোৱা কফি কাপ চুৰ কৰিছোঁ আৰু মানুহজনে গম পালে মোক দিব গালি আৰু এইটো সৰুটা উঠিলে মোক এতিয়া আমনি কৰিবলৈ ষ্টাৰ্ট হৈ গ'ল আৰু এইটো এটা মোৰ ডাঙৰ বেটা কচুগুটি বেটা আৰু অথনিৰ পৰা কৈ আছে তাৰ খেলাৰ জেগাটো দেখাই দিবলৈ সেইটো আমাৰ ঘৰটোত এনেও নিচেই জেগা তাকৰ কম সেয়া তাৰ এটা খেলা কৰ্ণাৰ দেখাই দিবলৈ কৈ আছিলে দেখাই দিলোঁ অঁ ৰ'বা 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 বেটা আলহী আহিছে দেই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক দেখাই আছে দেখিছা দিদি কি কৈ আছে তুমি ইয়াতে বহা এতিয়া দেই ইয়াতে বহা আমি এতিয়া নিমকি বনাম দেই বেটা নিমকি বনাম কেক বনাম তুমি খাবা দেই খাবা নাই খাবা নাই খাবা আৰু আজি মই বনোৱা এয়া কাপ কেক খুব বেছি স্পঞ্জি হৈছে আৰু খাবলৈ বহুত টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে এবাৰ আৰু এয়া আমাৰ ঘৰত আলহী আহিলে আৰু ইহঁতৰ বোলে খুবেই আজি ইহঁতৰ ঘৰত বোলে আজি আলহী আহিছে নৱহঁতৰ ঘৰত আৰু খুব লৰালৰি কৰিছে যাবলৈ তত নাই সেই এজনী যাবলৈ তত নাই গতিকে মই চাহটো একদম লৰালৰি কৰি দি দিছোঁ খোৱা এতিয়া তোমালোকে দেখিছেনে ইয়াক ইহঁতক অলপ আগতে গাখীৰৰ জলপান দিলোঁ আকৌ লাল চাহ খাই বোলে কিনো এইফালে এটা একদম লাল চাহ যেইবাৰ খাওঁ সেইবাৰে লাগিব মানে খাইছা খাইছা হাই কৈ দিয়া ঐ নে চুলি নাটানি পৰি গ'ল হাই এভৰিৱান গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ এইমাত্ৰ ঘাপ পা ধুই আহিছোঁ আৰু মই এতিয়া গোঁসাই ঘৰত সোমাওঁগৈ আৰু আজি মিষ্টাৰ শইকীয়াও আহিব বোলে তেওঁ আহিবলৈ একদম গৰম গৰম ভাত ধোৱা অলপ ভাত খাব পাব লাগিব গতিকে মই তেওঁ আহিলেহে ভাতটো বনাম আৰু আজি দিনটোত কিবা কিবি বনাব লাগিব আৰু তেওঁ যিহেতু তাত ইমান ভালকৈ নিজে ভাত পানী বনাই খোৱা নহয় ন সেইটো কাৰণে আজি কিবা কিবি আইটেমো ৰান্ধিব লাগিব আৰু ৰাতিপুৱা উঠিয়ে মই এসোপামান কাপোৰ ধুই আছোঁ মেচিনটো বাজিলে আৰু মই যেতিয়া ব্লগ বনাব লওঁ যেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰোঁ দিদি সেইটো কোণত গৈ পেলাই ৰৈ লুকাই থাকেগৈ গতিকে ভিডিঅ'ত লৈ গুড মৰ্ণিং কৈ দিয়ে এয়া আমাৰ সৰু বেটাই হৈ উঠিলে আৰু ময়ো গোঁসাই ঘৰত চাকি বন্তি জ্বলাই আহিলোঁ আৰু মিষ্টাৰ আজি অহাৰ পাছত মাহঁতৰ ঘৰলৈও যাম বুলি কৈছে বিহু বুলি দেখাম আৰু আপোনালোকক গৈ পেলাই কি হয় গুড মৰ্ণিং কৈ দিয়ে আৰু কালি মোৰ ব্লগ কৰা নহ'ল যিহেতু লগৰ কেইজনীহঁতে অকণমানহে কৰিলোঁ আৰু দিনটো সময় নাপালোঁ ল'ৰাৰ লগত বিজি থাকোঁতে গ'ল আজি চাওঁ পাৰিলে কৰিম আৰু ময়ো এতিয়া ঋষিক মুখ চুখ ধুৱাই পেলাই কিবা খুৱাই দিওঁগৈ গাখীৰ দিম তাক গাখীৰ আৰু জলপান খাবা ন বেটা গুড মৰ্ণিং কৈ দিয়াচোন গুড মৰ্ণিং কৈ দিয়া শুই উঠি অকণমান মনটো বেয়াই লাগে তাহাঁতৰ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক হাই এভৰিৱান
খুব এটা বেয়া খবৰ মানুহজন ঘৰলৈ ডিউটিৰ পৰা আহিব লওঁতে তেওঁ মানে খুব পেট আৰু কঁকাল বিষালে আৰু ইমিডিয়েট মেডিকেললৈ যাবলগীয়া হ'ল এতিয়া আল্ট্ৰাচাউণ্ড কৰিলে বাৰু তেওঁ বোলে অলপ কিডনী ষ্ট'ন হৈছে আৰু ষ্ট'নটো অকণমান ভাঙি পেচাবৰ নলীত আহি গৈছে আৰু ডক্টৰে মেডিচিন খালে ঠিক হ'ব বুলি কৈছে আৰু সঁচাকৈ মনটো খুব বেয়া লাগিল আৰু অকণমান মই ৰেষ্ট লৈ ল'বলৈ কৈছোঁ অকণমান দেৰিকৈ আহিলেও হ'ব ঘৰলৈ যিহেতু ঘৰলৈ আহিব ন আৰু এইফালে দিদিও সৰুকেইটা গা ধোৱালে আৰু মই ভাত পানী লাগোঁ কি হ'ল বেটা গা ধুলা এইটো আৰু দুপৰীয়া হ'ল ময়ো ভাত পানী ৰান্ধোগৈ মনটো একদম ভাল লগা নাই আজি দুপৰীয়া খানাত আছে আজি এইদৰে মই মিক্স চব্জি এখন কাটি লৈছোঁ আৰু গাজৰ আপোনালোকে কি ধৰণে খাই ভাল পায় জনাবচোন মই এই ধৰণে চব্জি কটাৰ পিছত ৰুকি পেলাই দি দিওঁ ওপৰত তেতিয়া খুব ভাল লাগে খাই আৰু ল'ৰাকেইটাও যিহেতু গাজৰ চব্জিত দি দিলে মানে চুবাবলৈ টান পায় চিনি পায় যে তাহাঁতি এনেকৈ ৰুকি পেলাই দিলে তাহাঁতি খাই দিয়ে আৰু এইফালে মই দাইল তিয়াই ৰাখিছোঁ ইয়াতে মই আলু আৰু ডিম দি দিম পিটিকা কৰি খাবলৈ আৰু সৰু আলু চব্জি এখন বনাম এয়া মই বনাই আছোঁ ফুলকবি মটৰ বিলাহীৰ সৈতে মাছ আৰু এইফালে তেল নিদিয়াকৈ গাহৰি মাংস বনাইছোঁ এই ৰেচিপিটো খাবলৈ মানুহজনে বহুত ভাল পায় আৰু তেওঁ আজি লৈছে মানুহজনে আজি অলপো নাখায় আমিহে খাম এনেকৈ বনালে খাই সঁচাকৈ বহুত ভাল লাগে আৰু এইফালে দিদিয়ে বনাই আছে দিদিয়ে সৰু আদা খুন্দি আছে আৰু অকণমান আছে এয়া মই ড্ৰাই ফ্ৰাই কৰিম আৰু এয়া ৰেডি হৈ গ'ল খাবলৈ তেল নিদিয়াকৈ বনোৱা গাহৰি মাংসটো